Hello everyone, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আমি এই চেনেলটোত বিশেষকৈ এডিআৰই ৰিলেটেড হক বা যিকোনো ৰিক্ৰুটমেন্ট হক মানে নিযুক্তি সন্দৰ্ভত বিভিন্ন কথা আলোচনা কৰো আৰু যিসমূহ ইম্পৰ্টেন্ট নোটিছ আহে সেইখিনি মই আপডেট কৰি যাবলৈ চেষ্টা কৰো। আজি আমি কথা পাতিম এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ যিহেতু ডিপাৰ্টমেন্টসমূহ ঘোষণা কৰা হৈ গৈছে, তো সেই বিষয়ে অলপ কথা পাতিম। আজি এডিআৰই গ্ৰেড 4 ৰ ডিপাৰ্টমেন্টসমূহ দিনৰ 11টা বজাত ঘোষণা কৰা হৈ গৈছে আৰু সকলোৱে নিজৰ নিজৰ ডিপাৰ্টমেন্টসমূহ চাব পাৰিছে। আৰু যোৱাকালি এডিআৰই গ্ৰেড 3 ডিপাৰ্টমেন্টসমূহ ঘোষণা কৰা হৈ গৈছে। বহুতে নিজৰ নিজৰ ডিপাৰ্টমেন্টসমূহৰ লগতে কি পোষ্ট পাইছে সেইটোও চাব পাৰিছে। মানে এটা লিংক জেনাৰেট হৈছিলে, মোক লগৰ এজনে মানে সেই লিংকটো পঠাইছিল, কাৰণ মই যেতিয়া দিনৰ 12টা বজাত নিজৰ ডিপাৰ্টমেন্টটো চালো, এগ্ৰিকালচাৰ আহিছিলে, তেতিয়ালৈকে মই পোষ্টটো চাব পৰা নাছিলো আৰু গধূলি 4টা মান বজাত হ'ব আবেলি তেতিয়া মই লিংকটো পালো। এটো মানে আসাম গভৰ্ণমেণ্টৰে ৱেবসাইটৰে লিংক হয়, nijukti.assam.gov.in এটো মানে ৱেবসাইটৰ। তাত গৈ চালো যে মোৰ মানে পোষ্টটো দেখাইছে এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ যিটো পোষ্ট মই পাইছো। তেনেকে বহুতে চাব পাৰিছে, মোৰ লগৰ বহুখিনিয়ে চাইছে আৰু বহুত মানুহে চাইছে মানে অসমৰ। কিন্তু আজি গ্ৰেড 4 ৰ যিটো ডিপাৰ্টমেন্ট ঘোষণা কৰা হৈ গৈছে, মই বাৰু তেনেকুৱা কোনো চিনাকি পোৱা নাই যে পোষ্টবোৰ চাব পাৰিছে নাই। আৰু মোৰ যোৱা 2-3টা ভিডিঅ'ত বহুতে কমেন্ট কৰি আহিছে যে কাৰণ মানুহৰ মনত বহুত কৌতূহলৰ সৃষ্টি হৈছে, কাৰণ সবে জানিব বিচাৰে যে কিছুমানে পোষ্টবোৰ চালে আৰু কিছুমানে চাব পৰা নাই। আৰু কিছুমান ডিপাৰ্টমেন্টৰ এনেকুৱা হৈছে যিখিনি পোষ্ট এলট কৰিছে তাত মানে হেডকোৱাৰ্টাৰটো মেনশন কৰা হৈ গৈছে, কাৰণ হয়তো মানে হিটো হেডকোৱাৰ্টাৰতে অকল ভেকেন্সি আছিলে। তেনেকুৱা কিছুমানৰ গুৱাহাটী হেডকোৱাৰ্টাৰ, কিছুমান মোৰ লগৰ এজনৰে আছিলে সয়েল কনজাৰভেশনৰ, তাৰ আহিছে যে হেডকোৱাৰ্টাৰ তেজপুৰ, লখিমপুৰ এনেকুৱা 2-3টা মান আহিছে। তো নিশ্চয় তেনেকুৱা হেডকোৱাৰ্টাৰতে তেওঁলোকৰ পোষ্টিং হ'ব। তো এইখিনি আছিল ডিপাৰ্টমেন্টৰ কথা। এতিয়া আমি আহো ডকুমেন্ট ভেৰিফিকেশনৰ কথা, ডিভি। বহুতৰ মানে প্ৰশ্ন হৈ আছে যে কিছুমান ডিপাৰ্টমেন্টে অলৰেডি ডিভিৰ কাৰণে নোটিছ প্ৰকাশ কৰিছে। তাৰ ভিতৰত সোশিয়েল জাস্টিস এণ্ড এম্পাৱাৰমেন্ট এটা ডিপাৰ্টমেন্ট এটা আছে, তাৰটো নোটিছখন আজি আসাম ট্ৰিবিউনৰ প্ৰকাশ হৈ গৈছে। মই সেইখনৰ পেপাৰ কাটিং এটা মই ভিডিঅ'টোত লগাই দিম, চাব পাৰিব। লগতে ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্টৰো আহিছে আৰু এখন এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ নোটিছ এখন মানে সাৰ্কুলেট হৈ আছে, কিন্তু তাত মানে কি কি ডকুমেন্ট লাগিব বা তেনেকুৱা পাব্লিক নোটিছ এইখন নহয়। তেওঁলোকৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা মানে ডিপাৰ্টমেন্টৰ কিছুমান মানুহলৈকে মানে পঠাইছে, সেইখন মানে লিক হৈছে। সেইখন এতিয়ালৈকে পাব্লিছ কৰা নাই সকলোৰে বাবে। তো বহুতৰ মনত কিছুমান প্ৰশ্ন আছে যে ডিভিত কি কি ডকুমেন্ট লাগিব। বহুতে মোৰ আগৰ ভিডিঅ'ত কমেন্ট কৰি আহিছে যে যিখন ডিক্লেৰেশ্যন ফৰ্ম সেইখন নিজে বনাম নে কোনোবাই প্ৰভাইড কৰিব। মই বেলেগ ডিপাৰ্টমেন্টৰ চালো, তাত কোনো তেনেকুৱা ডিক্লেৰেশ্যন ফৰ্মৰ কথা উল্লেখ নাই। যিখন এপ্লিকেশ্যন ফৰ্ম, এডমিট কাৰ্ড হওক বা যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পান কাৰ্ড এনেকুৱা সেইবিলাকৰ কথাই মেনশন কৰা হৈছে। আৰু বহুতৰ আৰু এটা কুৱেৰিজ আছে যে এপ্লিকেশ্যন ফৰ্মখন হেৰাই গৈছে, এতিয়া এপ্লিকেশ্যন ফৰ্মখন নাই লগত, তো ডিপাৰ্টমেন্টেল ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব। তাত উল্লেখ কৰিছে যে এপ্লিকেশ্যন ফৰ্মখনো লাগিব। তো সেইখন ক'ত পাব? তো মই ৱেবসাইটত নিজে এবাৰ চেষ্টা কৰি চাইছিলো যে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হয় নে নহয়, কিন্তু মই চালো যে তেনেকুৱা একো অপশ্যন নাই এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰা। তথাপিও ৱেবসাইটৰ তলত এটা হেল্পলাইন নম্বৰ আছে, গ্ৰেড 3ৰ ৱেবসাইটতো আছে, গ্ৰেড 4তো আছে। তো সেই হেল্পলাইন নম্বৰত গৈ আপোনালোকে এবাৰ কন্টেক্ট কৰিব। তেওঁলোকে নিশ্চয় আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটোৰ এগেইনষ্টত এখন এপ্লিকেশ্যন ফৰ্ম যিখন আপোনালোকে এপ্লাই কৰোঁতে আছিলে তেওঁলোকে প্ৰভাইড কৰিব পাৰিব। নহলেও যদি এপ্লিকেশ্যন ফৰ্মখন নাই, যিহেতু আপোনালোকৰ এডমিট কাৰ্ড আছে বা ৰিজাল্টৰ যিখন মানে আহিছে কোৱালিফাইড ফৰ এপইণ্টমেণ্টেই হওক বা ডিপাৰ্টমেন্টৰ তাতেও হওক,
আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো আছে তাত উল্লেখ তো গতিকে কিছুমানৰ মানে বহুত কম মানুহৰে এপ্লিকেশ্যন ফৰ্মখন নাই তো তেওঁলোকৰ মোৰ মতে জয়নিঙৰ সময়তে হওক বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়তে হওক এপ্লিকেশ্যন ফৰ্মখন নহ'লেও একো প্ৰব্লেম হ'ব নালাগে কাৰণ আপোনালোকৰ বাকী যিখিনি ৰিলেটেড ডকুমেণ্ট বাকীখিনি আছে তো আপোনালোকৰ হৈ যাব ইমান বেছি চিন্তা কৰিব নালাগে আৰু এতিয়া আহিলে এপইণ্টমেণ্টৰ কথা আৰু এপইণ্টমেণ্টৰ ডেটটো নিশ্চয়কৈ অতি সোনকালে জনাব আৰু যিহেতু এডিআৰিৰ অলমষ্ট গোটেইখিনি প্ৰচেছ হৈয়ে গৈছে আৰু সব ডিপাৰ্টমেণ্টৰে যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছ হওক সেই প্ৰচেছখিনি 15 নৱেম্বৰৰ আগত নিশ্চয়কৈ শেষ হৈ যাব কাৰণ বাকীবিলাক ডিপাৰ্টমেণ্টৰ 7, 8, 9 তেনেকুৱা ওলাই আছে মানে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আৰু মোৰ ভিডিঅ'ত মানে আগৰ ভিডিঅ'ত যিসকলে কমেণ্ট কৰিছে তো সেই কমেণ্টবিলাকৰ মানে সবৰে মনত বহুত প্ৰশ্ন মানে আছে সেই প্ৰশ্নসমূহৰ উত্তৰ মই দিবলৈ বহুতখিনি চেষ্টা কৰিছোঁ দুই এটা ৰৈ যাব পাৰে কাৰণ সব ইনফৰমেশ্যন মোৰ লগত নাই মই যিখিনি ইনফৰমেশ্যন মানে মোৰ যিখিনি জানো সেইখিনি দিবলৈ চেষ্টা কৰিছোঁ আৰু যিখিনি ইনফৰমেশ্যন মই নাজানো সেইখিনিও বেলেগৰ পৰা এক্সট্ৰেক্ট কৰোঁতে অলপ সময় লাগে কাৰণ এনেইতো কিবা এটা কৈ দিলে হৈ নাযায় তো গতিকে অলপমান এনালাইচিছ কৰি চাব লাগে তো মই মোৰ যিখিনি বেষ্ট পাৰোঁ মই সেইখিনি ৰিপ্লাই দিব চেষ্টা কৰিছোঁ দুই এটা ৰৈ যাব পাৰে আপোনালোকে বেয়া নাপাব আৰু আগলৈ এনেকুৱা ইনফৰমেশ্যন মই দি যাবলৈ চেষ্টা কৰিম কাৰণ মোৰ এই চেনেলটোৰ মেইন উদ্দেশ্যটোৱে হৈছে আপোনালোকক ইনফৰমেশ্যন প্ৰভাইড কৰা আৰু বহুতে দুই এটা বেয়া কমেণ্টো কৰে যে তই এইখন ক'ত পালি বা ক'ত মানে ক'ত ওলাইছে নটিছখন তো মই অফিচিয়েল মানে ৱেবছাইটত যিখিনি নটিছ পাওঁ সেইখিনি আপোনালোকক প্ৰভাইড কৰোঁ তো ভাবিব নালাগে যে ফেক কিবা নটিছ মই আপোনালোকক দেখাই এনে ভিউজ ল'ম আৰু এগ্ৰিকালচাৰৰো মই ক'লোঁ এখন নটিছ ওলাইছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ মই সেইখন ইয়াতে নেদেখাওঁ কাৰণ সেইখন অফিচিয়েলি পাব্লিছ হোৱা নাই আৰু যিখন অফিচিয়েলি পাব্লিছ হৈছে মই ইয়াতে পেপাৰ কাটিংটো লগাই দিম ভিডিঅ'টোত আগলৈও আপোনালোকে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এইখিনি আছিলে আজিলৈ ধন্যবাদ